হেল্ল' বন্ধু বান্ধৱীসকল, কি খবৰ? আপোনালোকৰ খবৰ নিশ্চয় ভাল। পুনৰ এটা মিনি ব্লগলৈ স্বাগতম জনালোঁ। আৰু মই এতিয়া আছোঁ হাউলিত, আৰু ইয়াৰ পৰা মুকলি বিহু চাব যাম। তো আপোনালোকে মোৰ ভিডিঅ'টো কণ্টিনিউ কৰি থাকক। আৰু এতিয়া আমি আহি পালোঁ হাউলি ৰাস মন্দিৰ, আৰু ৰাস মন্দিৰতে পতা হৈছে মুকলি বিহু। আৰু এয়া চাওক, আৰু গেটখন চাওক, ইমান ধুনীয়াকৈ বনাইছে গেটখন। আৰু এয়া আমি গেটৰ ভিতৰলৈ সোমাই গ'লোঁ। আৰু আমি এতিয়া আহি পালোঁ, আৰু চাওক মানুহে হোৱা নাই। আৰু মানুহ নহ'লেও ইয়াত বহা চিট চাগে দখলে হৈ গৈছে, কাৰণ অকণমান আৰু দেৰিকৈ আহিলে ভিৰ হৈ যায়। তাৰ কাৰণে অকণমান আগতে আহিছোঁ, আৰু এতিয়া একো আৰম্ভ হোৱাই নাই, অকণমান পিছতে আৰম্ভ হ'ব। আৰু এয়া চাওক, 5 minutes later. আৰু নাচি থাকোঁতে লাইনটো গুচি গৈছিল, আৰু এতিয়া আহিল। লৈছে পানীতে হিন্দী পিন্ধে অলপমান দিম অকে খুলি দি।
ভাল লাগছে বালা পাটো আৰু আমি গৰমত পুৰা বিহু চাই আছো আৰু বিহু চাবলৈ চাওক কিমান মানুহ আহিছে আৰু সকলোৱে ইয়াত বহি বহি লৈছে আৰু ইয়াত বিহু দলবিলাক বহুত দূৰৰ দূৰৰ পৰা মতা হৈছে আৰু নলবাৰী তিনিচুকীয়া বহুত দূৰৰ দূৰৰ পৰা আহিছে আৰু আমি ৩-৪টা বিহু চালোঁ আৰু এতিয়া ঘৰলৈ যাবলৈ হ'ল ঘৰত যাবৰ কাৰণে ওলালোঁ গেটৰ পৰা বাহিৰত আৰু এইফালে বহুত কিবা কিবি দোকানো বহিছে ইয়াত আৰু এইখন গেটখনৰ পৰা আমি বাহিৰ হ'লোঁ আৰু এয়া আমি সকলো আহি পালোঁ আৰু এইফালে চাওক ৰাক্ষণীটো কেনেকৈ খাই আছে ভাত আৰু আপোনালোকৰ যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব লগ পাম নেক্সট ভিডিঅ'ত বাই বাই